Hey guys, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আজি গৈ আছো বেকি মহোৎসৱ চাব আৰু আপোনালোককো দেখাই দিও কেনেকুৱা কি হৈ আছে প্ৰস্তুতি। আজি হল ফাৰ্স্ট ডে বেকি মহোৎসৱৰ। তেতিয়াহলে দেখাই দিও আপোনালোককো আৰু ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট, শেয়াৰ, সাবস্ক্ৰাইব কৰি দিব। তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো। আৰু দিনৰ ভাগৰখিনি এতিয়া বাৰু দেখাই দিম আৰু যদি ৰাতি যোৱা হয় তেতিয়াহলে ৰাতি আছে আজি ডিজে নাইট। তো সেইখিনিও দেখাব চেষ্টা কৰিম যদি যোৱা হয় আৰু তেতিয়াহলে ভিডিঅ'টো চাই থাকক। আৰু এইখন হল প্ৰথম গেট এইফালেৰে সোমাই যাব লাগিব বলক তেতিয়া হলে ভিতৰলৈ যাও আৰু দেখাও আপোনালোকক আহি পালো আৰু এতিয়া সেইফালে দেখাই দিও আপোনালোকক আমা আহিছো ভিতৰত যাও এতিয়া ভিতৰত গৈ দেখাই দিম ভালকৈ চাই থাকক তেতিয়া হলে ভিডিঅটো এইখন ভিতৰত সোমাই সেকেন্ড গেটখন আৰু এইখনেৰে যাব লাগিব এইখন হল 3 নম্বৰ আৰু হেকৰখন গেট বলক তেতিয়া হলে ভিতৰলৈ যাও আৰু দেখাও ভিতৰত কি আছে এইফালে দোকানবিলাক বান্ধি আছে আৰু দোকানবিলাক বান্ধি আছে গোটেইখিনি কমপ্লিট হোৱা নাই আৰু তো দেখাই আছো গোটেইবিলাক কমপ্লিট হোৱা নাই অকমান কাম বাকি আছে আৰু দোকানবিলাক বান্ধি আছে তো দেখাই আছো আপোনালোকক কিমানখিনি পাৰো আৰু আজি প্ৰথম দিন হিচাপে দেখাইছো আৰু আপোনালোকেও আহিব পাৰিব তো দেখাই আছো চাই থাকক ভিডিঅটো এফালে সেলফি ফটো উঠাব আৰু এই নদীৰ মাজত দিছে এইবিলাক এটো কি বনাই দিছে বা নাজানো আৰু বনাই আছে চাগে ভালকৈ এইফালে এইটো ডলফিন এইফালে এইখন দিছে ফটো উঠিব পৰাকৈ আৰু এইফালে ইয়াত দিছে আৰু লাইট চাইট দিলে ভাল লগা হ'ব আৰু এতিয়া লাইট চাইট দিয়া নাই যেহেতু দিনতে এইফালে এইফালে ফাষ্ট ফুডৰ দোকান এইখন হল ষ্টেজ ইয়াত গান বাজি আছিল সেইবাবে মিউট কৰি দিলো বাৰু ইয়াতেই আজি ডিজে নাইট হ'ব আৰু 2 তাৰিখে আছে বাবু গোটেই দিনে আছে চাগে সিঙ্গাৰ তো মই ডেসক্ৰিপচন বক্সত দি দিম বাৰু কোন কেতিয়া আছে চাই লব আপোনালোকে দূৰৰ পৰাই দেখিলো এই মানুহজনে গান বজাই আছে আৰু ডান্স কৰি আছে মানে ৰাতিৰ ফিলটো দিনতে লৈ আছে চাওক তেতিয়া হলে গানটো বাৰু দিব নোৱাৰিলো কপিৰাইট লাগি যাব ৰাতি এনেকুৱাই পৰিবেশ হ'ব কিবা এটা এটো তেপা বেকি মহোৎসৱ এইফালে কেম্পেইনিং কৰিব পৰাকৈ দিছে আৰু এইফালে নাযাওঁ এতিয়া এইফালে দেখাও ইফালেও দিছে ফটো উঠিব পৰাকৈ বিশেষকৈ ফটো উঠাৰ কাৰণে দিছে আৰু এইফালে উঠি আছে এতিয়া যিহেতু সন্ধিয়া হৈ আহিছে লাইটবিলাক জ্বলাই দিছে আৰু এতিয়া ভাল লাগিব আৰু যিহেতু ডিজে নাইট আছে এইফালে মঞ্চখন এতিয়া আৰু বেকি মহোৎসৱ 14 জানুৱাৰীলৈকে আছে আহক তেতিয়া হলে আপোনালোকেও আৰু এনজয় কৰক তেতিয়াহলে এইখিনি দেখালো আপোনালোকক আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ মই ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ৰাতি আহো সেইখিনিও দেখাই দিম বাৰু আৰু যদি অহা নহয় আৰু এইখিনিয়ে দি দিম তেতিয়াহলে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ